কালে বৃষ্টি আদি কৰি কৰ্মক আশ্ৰয়। কপিল প্ৰভুৱে কৈছে যে মোক ভয় কৰি সমস্তবিলাকে নিজ নিজ কৰ্ম কৰে, মোৰ আজ্ঞা শিৰোধাৰ্য কৰি। ব্ৰহ্মাই সৃষ্টি কৰ্ম কৰে, শিৱয়ো সংহাৰ কৰ্ম কৰে, বিষ্ণুৱে পালন কৰ্ম কৰি থাকে। ইফালে আকৌ সূৰ্য অগ্নি আদি যিমান কৰ্ম আছে তেওঁলোকৰ সমস্তবিলাক কৰ্ম এই ভগৱন্তৰ আজ্ঞাক্ৰমে তেওঁলোকে সম্পাদন কৰি থাকে। সৰ্বেন আজ্ঞানেন ভগৱন্তেন দদাত, ঈশ্বৰেণ দদাত, সমস্তবিলাক ভগৱন্তই আজ্ঞা প্ৰদান কৰে তেওঁলোকক, সেইমতে তেওঁলোকে কৰ্ম আদি সম্পাদন কৰি থাকে। এহি মোৰ ঐশ্বৰ্য জানিবা সাধুচয়, কুশলৰ অৰ্থে মোৰ চৰণ ভজয়। যিসকলে মোক ভজনা কৰে, যিসকল মোৰ ভকত, সেইসকলৰ ঐশ্বৰ্যৰ কেতিয়াও অভাৱ নহয়। তেওঁলোকৰ অভৈনতি ঐশ্বৰ্য, তেওঁলোকৰ ঐশ্বৰ্য অভাৱ নহয়। কিন্তু আজিকালি দেখিছোঁ ঐশ্বৰ্যৰ অভাৱ বেছি হয়। কিয় হয়? কাৰণ তেওঁলোকে শুদ্ধভাৱে ঈশ্বৰৰ ভক্তি কৰিব পৰা নাই, সেই ফলত হয়। সেইটো হ'ব পাৰে। আকৌ এটা দ্বিতীয় কথা কি, যে তেওঁলোকৰ কৰ্মফলৰ দুখত। তৃতীয় কথা শাস্ত্ৰৰ কথা নমনাৰ দুখত। চতুৰ্থ কথা তেওঁলোকৰ পৰীক্ষা লোৱাৰ ফলত তেনেধৰণৰ দুখ ভকতসকলে প্ৰাপ্তি হয়। কিন্তু যেতিয়া ভগৱন্তে তেওঁলোকক দিব, তেওঁলোকক থ'বলৈ জেগা নাইকিয়া হৈ যাব। এইটো ঈশ্বৰৰ এইটো আগৰ পৰাই কথা প্ৰচলিত হৈ আহিছে। ভগৱন্তই নিদিলে মানুহৰ হাত খালী, লৈ গ'লে সমস্তবিলাক লৈ যায়, কিন্তু যেতিয়া দিয়ে তেতিয়া একেবাৰে থ'বলৈ জেগা নাইকিয়া হৈ যায়। ভগৱন্তৰ মনটো ইমানেই উদাৰ, কাৰণে কোৱা হৈছে ঐশ্বৰ্য বিভূতিয়ে সকলো নহয়, ঐশ্বৰ্য বিভূতিয়ে সমস্ত নহয়। ঐশ্বৰ্য বিভূতিয়ে আপোনাক সন্মান দিব নোৱাৰে। আপোনাক কি লাগিব? আচল ভক্তি যদি আপুনি কৰিব নোৱাৰে, তেনেহ'লে আপোনাৰ ভগৱন্তৰ চকুত কিন্তু আপুনি ভকত হ'ব কেতিয়াও নোৱাৰে। সেইকাৰণে বৰগীতত আমাক গুৰুজনে উল্লেখ কৰিছে যে ধনজনবিলাক অধীৰ, আজি আছে বা কালিলৈ নাইকিয়া হৈ যাব পাৰে। ভগৱন্তৰ ইচ্ছাক্ৰমে আজি আপুনি ধনী হৈছে, কিন্তু কালিলৈ আপুনি পথৰ এজন ভিক্ষাৰী হৈ যাব পাৰে, কোনো ঠিকনা নাই। কেৱল ভগৱন্তৰ ইচ্ছা। তো গুৰুজনে কি কৈছে বৰগীতৰ জৰিয়তে? সুন্দৰভাৱে কৈছে আমাক, এনেদৰে উল্লেখ কৰিছে। বৰগীত ভাগ অকণমান আপোনাৰ সবাই অকণমান মনোযোগেৰে শুনিব, হুলস্থুল নকৰাকৈ, কথা নপতাকৈ। কৃষ্ণ অধীৰ ধন জন জীৱন যৌৱন অধীৰ সংসাৰ পুত্ৰ পৰিবাৰ সবহিয় সাৰ কৰবু কাহেৰি সাৰ।
বিষয় বিষধৰা বিষে জ্বৰ জ্বৰ জীৱন নাৰহে ধুৰ প্ৰাণ খুবে মোৰ। সুন্দৰভাৱে গুৰুজনে কৈছে, অথিৰ ধনজন জীৱন যৌৱন। ধনজনবিলাক অথিৰ। আপুনি ধনজনক লৈ কিমান অহংকাৰ কৰিব, এই অহংকাৰ এদিন ভাগি থাকিব। কাৰণ এই কলি যুগত ধনজনে সকলো নহয়। আপোনাৰ যদি ধনজন সকলো থাকে কিন্তু আপোনাৰ স্বভাৱ চৰিত্ৰ যদি বেয়া থাকে, তেনেহ'লে কোনো ব্যক্তিয়ে আপোনাক কিন্তু সন্মান নকৰে। কিন্তু এই কলি যুগত আৰু এটা কথা প্ৰচলিত এইটোৱে হৈছে, মানুহে কয় যে সদায় ধনজনে সকলো নহয়। মানুহৰ সদায় হৃদয়খন চাবি। হৃদয়খন যদি পৰিষ্কাৰ হয় নহয়, তেখেততকৈ পবিত্ৰ কোনো নাই। কিন্তু আজিকালি মানুহে কি চায়? আজিকালি মানুহে কি চায়? হৃদয় নাচায়। কিন্তু হৃদয়খন কিমান পৰিষ্কাৰ হয় সেইটো নাচায়। এই ব্যক্তিজনৰ ধন টকা পইচা কিমান আছে, একাউণ্টছত কিমান জমা আছে, কিমান মাটি সম্পত্তি আছে, সেইবিলাকে চায়। কিন্তু সেইবিলাক চাইহে আজিকালি বিয়া হয়। এইবিলাকেই হৈছে কলি যুগৰ নিয়ম। কিন্তু আচলতে জানো সেইবিলাক আমাক শাস্ত্ৰই কৈছে? নাই। অপ্ৰিয় হ'লেও এইটো কিন্তু সত্য কথা। আজিকালি মানুহে কেতিয়াও হৃদয় নাচায়, ধন টকা পইচাহে চায়। আজি এই নামঘৰটোলৈ এজন পণ্ডিত আহকচোন। পণ্ডিতজনক কিছু ব্যক্তিয়ে সন্মান কৰিব। সেই সময়তে যদি এজন এম.এল.এ যদি আহে, এই জ্ঞানী ব্যক্তিজনক সন্মান দিব নে এম.এল.এজনক সন্মান দিব? এম.এল.এজনকহে দিব। কাৰণ কিয়? তেওঁৰ টকা আছে, তেওঁৰ এটা পজিশ্যন আছে। সেইকাৰণে এই কলি যুগত মানুহৰ টকা পইচা লাগে। আমাৰ কলি যুগত কি কোৱা হয়? মানুহৰ মুখে মুখে প্ৰচলিত হৈ অহা কি, ধন টকা পইচা নহ'লেও নাই, মানুহৰ চৰিত্ৰ যদি ভাল হয় নহয়, সমস্তবিলাক হৈ যাব। কথাটো মিছাও নহয়। কিন্তু মানুহৰ ধন টকা পইচা নালাগে। আপোনাৰ ধন টকা পইচা এজনে যেনিবা আপোনাক সন্মান দিলে কি ডাঙৰ কথাটো? সেইজন ঈশ্বৰ কৃষ্ণই আপোনাক সন্মান দিব। আপোনাক কোনো এজনে মাত দিলে কি ডাঙৰ কথাটো? সেইজন ঈশ্বৰ কৃষ্ণই আপোনাক মাত দিব। ইয়াতকৈ আৰু কি লাগে? কাৰণ এই জ্ঞানী ব্যক্তিজন আহিলে যে, জ্ঞানী ব্যক্তিজনে সন্মান পালে অকণমান। সেই সময়তে কিন্তু এম.এল.এজন অহাৰ কাৰণে জ্ঞানী ব্যক্তিজনতকৈ কিন্তু এম.এল.এজনে বেছি সন্মান পালে। কাৰণ কিয়? তেওঁৰ এটা টকা আছে, তেওঁৰ পজিশ্যন আছে। সেইকাৰণে এই কলি যুগত ঠিক তেনেধৰণৰে কথা। মানুহে অগাধ পণ্ডিত হ'লেও নহ'ব, যদি টকা পইচা নাথাকে অগাধ পণ্ডিত হৈও লাভ নাই। সেইকাৰণে নৱপ্ৰজন্মসকলক এইটোৱে প্ৰকাশ কৰোঁ, মানুহৰ এটা পজিশ্যন লাগে। কিন্তু আৰু এটা কথা কি, এটা পজিশ্যনত যোৱাৰ লগে লগে স্বভাৱটোৰ লগত বহুত কথা আছে। কিন্তু আপুনি জনতাৰ কাৰণে বহুত কাম কৰিলে, কিন্তু কোনোবাজন ব্যক্তি যদি কাষৰ ফালে গ'ল, আপুনি সেইজন ব্যক্তি যদি মাত এষাৰ যদি নিদিলে, দিগদাৰ আছে। কিন্তু তেখেতে গৈ কি ভাবিব? তো আপুনি দেখা নাপালে, অজানিতে তেওঁ গুচি গ'লগৈ, আপুনি দেখা নাপালে, অন্য মনস্ক হৈ থাকিলে, সেইটো তেওঁ নাভাবে। কি ভাবিব? যে বা একেবাৰে টকা আহিলেতো হৈ গ'ল আৰু, মাতেই নিদিয়া হ'ল। এই যিটো মনোভাৱ, এইটো মনোভাৱ। কিন্তু তেওঁ এবাৰ হ'লে ভাবি নাচালে যে নিশ্চয় ইমান ব্যস্ত হৈ থাকে, বেলেগ এটা কথা ভাবি থাকিলে, সেইকাৰণে চাগে মাতষাৰ দিওঁতে চাগে তেওঁ মাত দিব চাগে নোৱাৰিলে, কিবা বেলেগ টেনশ্যনত থাকিলে।
কিন্তু সেইটো আজিকালি মনুষ্য নাভাবে। কি ভাবিব? বা বেছি পইচা হৈ গ'লতো, বাঢ়ি গ'ল লেভেল আৰু, সেইটো ভাবে। কিন্তু সেইটো আচলতে নহয়। সকলোৱে আচলতে ভুল ধাৰণাই ভাবে মোৰ মতে। কাৰণ আজিকালি যিটো প্ৰচলিত হৈ আছে সেইমতে আমি চলিব লাগিব। সেইকাৰণে মই নৱপ্ৰজন্মসকলক কওঁ, ভালকৈ পঢ়া শুনা কৰক আৰু ভাল এটা চাকৰি কৰক, যাতে সকলোৱে যাতে সন্মান দিয়ে। অৰ্থাৎ আপুনি ভক্তিও কৰক, লগতে এটা ভাল পজিশ্যনত বা এটা ভাল চাকৰি কৰক। তাতকৈ আৰু সুখৰ জীৱন নাই। অৰ্থাৎ ভগৱন্ত ভক্তিয়ে সৰ্বশ্ৰেষ্ঠ। এই কলিযুগত কেৱল এটা ডাঙৰ চাকৰি বা ধন টকা পইচা ঘটি থকা এটা মেচিন হ'লেও নহ'ব। বহুত পঢ়িলোঁ কৰিলোঁ, ডাঙৰ গ্ৰেজুৱেশ্যন কমপ্লিট কৰি ডাঙৰ চাকৰি কৰি আছোঁ, মান্থলি আহি থাকে 1.5-2 লাখ টকা, একো টকাৰ অভাৱ নাই। কিন্তু তেওঁ যদি ধৰ্ম জ্ঞান যদি নাথাকে, তেনেহ'লে এই মান্থলি যে পাই থাকে 1.5-2 লাখ টকা, নিজৰ মাকক যদি সন্মান কৰিব নাজানে, নিজৰ দেউতাকক যদি ভালকৈ মাত এষাৰ দিবলৈ নাজানে, এই চাকৰিটো হৈ থকা কিন্তু কোনো অৰ্থ নাই বুলি মই ভাবোঁ। কোনো অৰ্থ নাই বুলি ভাবোঁ। নিজৰ মাতৃকে যদি শান্তি দিব নোৱাৰে, নিজৰ পিতৃকে যদি শান্তি দিব নোৱাৰে, এই ইমান দামী চাকৰিটো কৰি থকা কোনো অৰ্থ নাই বুলি মই ভাবোঁ। সেইকাৰণে প্ৰথম আমাৰ মা দেউতাক যদি আমি সন্মান কৰিব পাৰোঁ, সন্মান কৰিব যদি পাৰোঁ, যদি সুখ দিব পাৰোঁ, তেনেহ'লে মা দেউতাৰ চকুত আমি সদায় এটা ভাল সন্তান হৈ থাকিব পাৰিম। আৰু মা দেউতাৰ চকুত যদি এটা ভাল সন্তান হ'ব পাৰোঁ, তেনেহ'লে গোটেই জগতৰ চকুত আমি এটা ভাল মানুহ বুলিও আমি স্বীকৃতি পাম। কাৰণ মা দেউতাই প্ৰথম। গুৰু কেই প্ৰকাৰ? 4 প্ৰকাৰ। আদ্য গুৰু, শিক্ষাগুৰু, দীক্ষাগুৰু আৰু পৰম গুৰু। আদি গুৰু মানে হৈছে পিতৃ মাতৃ। শিক্ষাগুৰু যিসকল ছাৰ বাইদেউ আমাৰ স্কুলত যি শিক্ষা দিয়ে। দীক্ষাগুৰু যিয়ে আমাক শৰণ প্ৰদান কৰে, আৰু পৰম গুৰু যিয়ে নেকি আমাক মুক্তি প্ৰদান কৰে, সেই হৈছে দীক্ষাগুৰু। এনেকৈ আদি গুৰু কোন? আমাৰ পিতৃ মাতৃ। এই আদি গুৰু অৰ্থাৎ প্ৰথমতে যদি আমি যিসকলে আমাক জন্ম দিছে, যিয়ে নেকি আমাক প্ৰতিটো কথা কৈছে, সেইজনকে যদি আমি বৃদ্ধাশ্ৰমত যদি থৈ আহোঁ, সেইটো জানো ভাল হ'ব? নিজে এবাৰ ভাবি চোৱা কথা এইটো। নিজে আমি এবাৰ ভাবি চাব লাগিব, সেইটো জানো শাস্ত্ৰসন্মত কৰ্ম? আমি যিটো কৰ্ম নকৰোঁ কিয়, কৰ্মই মুঠতে। আজি মাক গালি দিলোঁ সেইটো এটা কৰ্ম, কিন্তু মাক যদি সন্মান কৰোঁ সেইটো এটা কৰ্ম। কিন্তু আজি যদি মাৰ ওপৰত হাত তুলিছোঁ সেইটো এটা কৰ্ম, কিন্তু মাক যদি চৰণ চুই যদি সেৱা লৈছোঁ সেইটো এটা কৰ্ম। কিন্তু দুয়োটা কৰ্মৰ মাজত পাৰ্থক্য কি? যে এটা ভাল কৰ্ম আৰু এটা বেয়া কৰ্ম। এইটো বাছ বিচাৰ কোনে কৰি দিব? এই ধৰ্মই কৰি দিব। অৰ্থাৎ কি? আপুনি যদি ধৰ্মক আগত ৰাখি যদি কৰ্ম কৰি যায়, তেনেহ'লে আপুনি কেতিয়াও বেয়া কৰ্ম নকৰে। অৰ্থাৎ মা দেউতাৰ ওপৰত কেলৈ গালি নিদিয়ে, হাত নুতলে, আৰু সদায় মা দেউতাক চৰণ স্পৰ্শ কৰি সদায় আমি সেৱা ল'ব লাগে। কাৰণ মা দেউতাৰ চৰণ স্পৰ্শ কৰাৰ লগে লগে আমি আকৌ ভগৱন্তক বিচাৰি বিচাৰি চৰণ স্পৰ্শ কৰাৰ কোনো প্ৰয়োজন নাই। এই মা দেউতাই আমাৰ বাবে ভগৱান। মা দেউতাই আমাৰ বাবে ভগৱান। সেইকাৰণে আমি এটা ডাঙৰ চাকৰি কৰিলেও নহ'ব, আচলতে ধৰ্ম জ্ঞান থাকিব লাগিব। কলিযুগত সকলো প্ৰয়োজন, ধৰ্ম জ্ঞান, ভৌগোলিক জ্ঞান, ৰাজনৈতিক জ্ঞান আদি, টকা পইচা সকলো লাগিব। সকলো থাকিলেহে এই কলিযুগত আপুনি চলিব পাৰিব। কেৱল ধন ধান থাকিলেই নহ'ব। সেইকাৰণে মই নৱপ্ৰজন্মসকলক অনুৰোধ জনাওঁ, সদায় মা দেউতাক শান্তিৰে থাকিবলৈ চেষ্টা কৰিব। মা দেউতাক সদায় যিমান ভালকৈ এষাৰ মাত দিব পাৰোঁ সিমান ভালকৈ এষাৰ মাত দিব, যাতে মা দেউতাই যাতে শান্তি পায়। কাৰণ সন্তানৰ এষাৰ মাতি মা দেউতাৰ জীৱনটো বা দিনটো কল্যাণ কৰে, দিনটো সুখ আনন্দ ভৰাই তোলে। যা হওক, যিখিনি সুখ নেকি এতিয়া কপিল প্ৰভুৱে নিজৰ মাতৃক দিছে, নিজৰ মাতৃক যিখিনি কথা কৈছে, যিখিনি সন্মান প্ৰদৰ্শন কৰিছে,
এই কপল বাবে মাতৃক যিখিনি কথা ক'লে সেইখিনি কেৱল মাতৃকে কোৱা নাছিল। এই কলিযুগৰ মনুষ্যক কৈছে যে সদায় মাতৃক কেনেদৰে সন্মান কৰিব লাগে। মাতৃক যিখিনি কথা কৈছে সেইখিনি কথা আমি অৱলম্বন কৰিব পাৰিব লাগিব। শ্ৰীমদ গীতাত 2 ঘণ্টা ধৰি সময়টো ৰখাই কৃষ্ণ অৰ্জুনৰ যিখিনি কথা ক'লে সেইখিনি কথা কেৱল কৃষ্ণ অৰ্জুনক কোৱা নাছিল, কলিযুগৰ মনুষ্যৰ বাবে কৈছিল। কাৰণে সেইখিনি কথা আমি অৱলম্বন কৰি জীৱনটো আগবঢ়াই লৈ যোৱাটো হৈছে মহাভাগৱত আচৰণ। এতিয়া 5 পদে কি প্ৰকাশ কৰে আমি সবে পুনৰ পাঠৰ মাজলৈ আগবাঢ়িছোঁ। কৃষ্ণ এই হিমতে অনুতপ্ত হবয়প জিল ঈশ্বর ইচ্ছাত হবে ভূয়া কমিল জন্মাইল ব্রহ্মাণ্ড গুত অতি জ্যোতির মায়া বহুকাল জলে হিতু নিশেষ্ট পশে নারায়ণ রূপে তত ভগবন্ত প্রবেশিলা চতুর্দশ লোক স্থানে স্থানে দেব দৈত্য থাপিল বিরাট শরীর বলিলা ঈশ্বর হে রাম রাম ইতু কথা দেহ তবু জীব দিয়া মন সাংখ্য কথনৰ বাবে শুনা প্ৰয়োজন অন্তৰ্যামী ভগবন্ত জগত আধার ভকতি
কৰিয়া বিচাৰ ৰাম হৰি ৰাম ৰাম হৃদয়ত সাৱধানে চিন্তিবা সদায় এহি মানে তাৎপৰ্য জানিবা ব্ৰহ্মনাৰদৰ আগে যি সাংখ্যক হিল বিদুৰত মত্ৰেয়ত হাকনি দিল ৰাম হৰি সেহি সাংখ্য দেৱহূতি মাতৃৰয়াগত কপিলই ঈশ্বৰে আবে কৰিলা বেকত সাংখ্য শুনি দেৱহূতি অপুছত দুনাই আৰু এক কথা বাপ কহিও বুজাই ৰাম হৰি কৃষ্ণ কৃষ্ণ। ইয়াত সুন্দৰভাৱে গুৰুজনে উল্লেখ কৰিছে এনেদৰে প্ৰথমে পুৰুষৰ ৰূপে মায়াৰ উদৰে কৰিলন্ত বীৰ্যধান জগত ঈশ্বৰ জন্মাইলন্ত মহামায়া মহন্ত কুমাৰ তাত হন্তে জন্মিল ত্ৰিবিধ অহংকাৰ। এটা গুৰুত্বপূৰ্ণ কৈছে যে ভগৱন্তৰ প্ৰথম ভাৰ্যা কোন আছিল, ভগৱন্তে প্ৰথম কাক সৃষ্টি কৰিছিল আৰু কাক ভাৰ্যা কৰিছিল ভগৱন্তই, সেই সম্পৰ্কে উল্লেখ কৰিছে যে ভগৱন্তে প্ৰথম সৃষ্টি কৰিছিল মহামায়া আৰু মহামায়াই আছিল ভগৱন্তৰ প্ৰথম ভাৰ্যা। সেই প্ৰথম ভাৰ্যাৰ মায়াৰ পৰাই লাহে লাহে ভগৱন্তই সৃষ্টি কৰ্ম কৰিবলৈ আৰম্ভণি কৰিলে। তো লাহে লাহে বহু সৃষ্টি কৰিছে, তেওঁ ব্ৰহ্মাক সৃষ্টি কৰিলে, শিৱক সৃষ্টি কৰিলে, সমস্তকে তেওঁ সৃষ্টি কৰিলে। তাৰ পাছতে এহিমতে আনুতত্ব হব উপজিল, ঈশ্বৰ ইচ্ছাত সবে হুয়াই কমিল। জন্মাইলে ব্ৰহ্মাণ্ড গোট আতি জ্যোতিষ্ময়, বহু কাল জলে সিটো নিশ্চেষ্ট আশ্ৰয়। এইখন পৃথিৱী আচলতে এনেদৰে নাছিল, পানীত ডুব গৈ আছে, সাগৰত ডুব গৈ আছে। এটা বেলেগ কথা, মানে কি ক'ব বিচাৰিছো, এতিয়া সাগৰত ডুব গৈ থকা মানে কি, পানীত জলত ডুব গৈ আছে। ৰসাতল আছিল পৃথিৱীখন,
যিখন ৰসাতলৰ পৰা নেকি ভগৱন্তক তৃতীয় অৱতাৰ বৰাহ ৰূপ ধাৰণ কৰি তেওঁ নিজৰ স্থানত স্থিতি প্ৰদান কৰিলে। সেইজন ঈশ্বৰ কৃষ্ণই প্ৰথমতে এই সমস্তবিলাক জলেৰে উপচি আছিল পৃথিৱীখন। তাৰপিছত যেতিয়া ভগৱন্তক যেতিয়া ব্ৰহ্মাই ক'লে যে হে প্ৰভু, তে পানীখিনি কি হ'ব এতিয়া? এনে যদি ইমান যদি জলেই হৈ থাকে তেনেহ'লে জীৱ সৃষ্টি কৰিম কেনেকৈ? জীৱই কেনেকৈ কৰিব? এতিয়া ভগৱন্তক সমস্তবিলাক পানী আঁতৰাই স্থল কৰি জল স্থল চব সমস্তখিনি ভাগ কৰি তেওঁ তাতে তেওঁ সৃষ্টি কৰিলে ব্ৰহ্মাই। তাৰপাছতে তেওঁ লাহে লাহে ব্ৰহ্মাই সৃষ্টি কৰি 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 এতিয়া পৃথিৱীত সমস্তবিলাক ব্ৰহ্মাই সৃষ্টি কৰা। পাছে নাৰায়ণৰ ৰূপে তাত ভগৱন্ত প্ৰৱেশিলা চতুৰ্দশ লোক কল্পিলত স্থানে স্থানে দেৱ দৈত্য থাপিলন্ত নৰ বিৰাট শৰীৰ ইহা বুলিলা ঈশ্বৰ। যেতিয়া ব্ৰহ্মাই লাহে লাহে সৃষ্টি কৰিবলৈ আৰম্ভ কৰিলে তেতিয়া সকলোৱে নিজ নিজ স্থানত থিতাপি লৈ লাহে লাহে সমস্তবিলাক বংশ বিস্তাৰ কৰিবলৈ আৰম্ভণি কৰিছে। ইটো কথা দেহাত বুজিবা দিয়া মন সাংখ্য কথনৰ বাবে শুনা প্ৰয়োজন। অন্তৰ্যামী ভগৱন্ত জগত আধাৰ ভক্তি বিৰকতি তাক কৰিয়া বিচাৰ। কোৱা হৈছে যে এই সাংখ্য যুগৰ কথনৰ অতি প্ৰয়োজন, সাৱধানে শুনা। আৰু অন্তৰ্যামী ভগৱন্ত এই জগত যে স্বজন কৰি আছে, পালন কৰিছে, সৃষ্টি কৰিছে, সংহাৰ কৰিছে, স্বজন কৰিছে, সমস্ত ভগৱন্তক কৰি আছে। এই ভগৱন্তক যেতিয়া ভক্তি কৰিম তেতিয়া ভগৱন্তে এই সৃষ্টি কৰ্ম কৰিবলৈ আৰু অলপ উৎসাহ পায়। যেতিয়া আপুনি এটা কৰ্ম কৰিব, উৎসাহ পোৱা কথাটো ক'লে আমি সাধাৰণতে যদি আমি স্বাভাৱিকতে যদি চাবলৈ যাওঁ, এজন মনুষ্যই এটা কৰ্ম কৰি আছে, সেই কৰ্মটো কৰিছে, যদি ভাল কৰ্ম কৰিছে তেওঁ যদি আৰু উৎসাহ দিছে, বা ধুনীয়া হৈছে দেই, পাৰিবা আৰু কৰা, এনেকৈ যদি তেওঁ যদি প্ৰশংসা কৰে তেতিয়া তেওঁ সেই কৰ্মটো কৰিবলৈ আৰু অলপ উৎসাহ পায় আৰু কৰ্মটো ভালদৰে কৰে। ঠিক সেইদৰে ভগৱন্তৰ নাম লৈ ভগৱন্তকো আমি উৎসাহিত কৰিব লাগিব। আৰু উৎসাহিত যেতিয়া কৰিম তেতিয়া ভগৱন্ত আৰু সুদৃঢ়ভাৱে জীৱ সৃষ্টি কৰিব আৰু স্বজন কৰিব বুলি শাস্ত্ৰই উল্লেখ কৰিছে। হৃদয়ত সাৱধানে চিন্তিবা সদায় এহি মানে তাৎপৰ্য জানিবা আই। হৃদয়ত ভগৱন্তৰ যিটো মূৰ্তি সেইটো স্থাপন কৰি ঈশ্বৰৰ নাম ল'বলৈ কৈছে। এফাকি পদত কৈছে, ভাই মুখে বোলা ৰাম হৃদয় ধৰা ৰূপ এতেকে মুকুতি পাইবা কহিলু স্বৰূপ। আপুনি সেইজন ঈশ্বৰক হৃদয়ত এবাৰ স্মৰণ কৰকচোন, এবাৰ স্মৰণ কৰক। আপোনাৰ মনটো কিমান ভাল লাগিব, কিমান শুদ্ধ লাগিব আপুনিহে জানে। সেইটো মানে কোৱা হৈছে, আমাক যে কয় হৃদয় পৰিষ্কাৰ কৰাৰ কথা, আমি হৃদয় পৰিষ্কাৰ কৰিলেও নহ'ব আৰু গা ধুলেও নহ'ব, দুটা কাম আমি সম্পাদন কৰিব লাগিব। আমাৰ ধৰ্ম যে 4টা পাত আছে বুলি কৈছে, সত্য, শৌচ, ক্ষমাৰ দয়া। শৌচাচাৰ 2 প্ৰকাৰ, বাহ্যিক শৌচাচাৰ আৰু আন্তৰিক শৌচাচাৰ। বাহ্যিক মানে কি? এই বাহিৰৰ ফালৰ পৰা যি আমি গা পা সুন্দৰভাৱে ধুই থাকোঁ, পৰিষ্কাৰ কৰোঁ, এইটো বাহ্যিক শৌচাচাৰ। আৰু আন্তৰিক শৌচাচাৰ মানে কি? হৃদয়খন যেতিয়া পৰিষ্কাৰ হ'ব সেইটো আন্তৰিক শৌচাচাৰ। অৰ্থাৎ বাহ্যিক শৌচাচাৰ কৰিলেও নহ'ব আৰু আন্তৰিক শৌচাচাৰ কৰিলেও নহ'ব। যদি আপুনি গা পাত নুধুই যদি ঈশ্বৰক যদি হৃদয়ত স্থাপন কৰিব বিচাৰে, স্থাপন হ'ব নেকি? আপোনাৰ মনটো বাৰু অশুদ্ধি নিচিনা লাগি নাথাকিবনে?
অশুদ্ধ নিচিনা লাগি থাকিব, লেতেৰা বেয়া লাগি থাকিব। যেতিয়া গাটো ধুব, যেতিয়া আপুনি হৃদয়ত স্মৰণ কৰিব, তেতিয়া ভাল লাগিব ঈশ্বৰক স্মৰণ কৰি। আৰু যদি গাটো ধুই যদি ঈশ্বৰক স্মৰণ নকৰে, তেনেহ'লে আমিতো বাহিৰখিনি পৰিষ্কাৰ কৰি থাকিলেও নহ'ব, ভিতৰতো পৰিষ্কাৰ কৰিব লাগিব। সেইকাৰণে কোৱা হৈছে যে অতিকৈ প্ৰয়োজনীয় হৈছে বাহ্যিক শৌচাচাৰ আৰু আন্তৰিক শৌচাচাৰ। দুয়োটা শৌচাচাৰে আমি অৱলম্বন কৰিব লাগিব, অৰ্থাৎ বাহিৰৰ ফালে পৰিষ্কাৰ কৰিব লাগিব আৰু হৃদয় পৰিষ্কাৰ কৰি সেইজন ভগৱন্তক হৃদয়ত স্মৰণ কৰিবলৈ আমি পাৰিব লাগিব, চেষ্টা কৰিব লাগিব। এইটো কোনো ডাঙৰ সৰু কথা নহয়, কিন্তু এইটো ভগৱন্তক হৃদয় স্মৰণ কৰাটো কোনো সৰু কথা নহয়। মনটোক এঠাইত বান্ধি ৰখাটো কোনো সৰু কথা নহয়, এইটো ডাঙৰ কথা। বহুত ধ্যান কৰাৰ ফলতহে এনেধৰণৰ কৰিব পাৰি, কাৰণ সদায় চেষ্টা কৰিব লাগিব। যত্নৰ অবিহনে একো নাই, চেষ্টাৰ অবিহনে একো নাই। সদায় চেষ্টা কৰি থাকক, এদিন আপোনাৰ সমস্ত ৰূপটো, ভগৱন্তৰ ৰূপটো হৃদয়ত স্মৰণ কৰিব পাৰিব। তাৰপিছত কি কৈছে? ব্ৰহ্মা নাৰদৰ আগে যি সাংখ্য কহিলা, বিদুৰৰ মৈত্ৰীয়ে তাহাকক নিবেদিলা। সেই সাংখ্য দেৱহতী মাতিৰ আগত কপিল ঈশ্বৰে আবেগ কৰিলা বেকত। সাংখ্য শুনি দেৱহতী পুচন্ত ধুনাই, আৰু এক কথা বাপ কহিও বুজাই। ব্ৰহ্মাই নাৰদক যিখিনি কথা ক'লে, সেইখিনি কথাই বিদুৰে মৈত্ৰমুনিৰ আগত প্ৰকাশ কৰিছে, আৰু সেইখিনি কথাই কপিল প্ৰভুৱে নিজৰ মাতৃ দেৱহতী আইৰ আগত উল্লেখ কৰিছে। আকৌ এই সাংখ্য যুগৰ কথাখিনি সুন্দৰভাৱে এতিয়া কপিল প্ৰভুৱে উল্লেখ কৰি গৈ আছে, অৰ্থাৎ ভাগৱত আচৰণ সম্পৰ্কে। কপিলেন ভাগৱত আচৰণেন বদতু, সাংখ্য যুগেন বদতু, সমস্তেন ঈশ্বৰেন কথান বদতু। সেইকাৰণে অতিকৈ প্ৰয়োজন, একান্ত মনে শুনাটো অতিকৈ প্ৰয়োজন। কাৰণ একাগ্ৰতাৰে যেতিয়া এই তৃতীয় স্কন্ধ শুনিব, আপুনি অন্য শাস্ত্ৰ পঢ়াৰ কোনো প্ৰয়োজন নাই। সৰ্বমেন ভাগৱত শাস্ত্ৰেণ ব্যাপ্তম। সেইকাৰণে কোৱা হৈছে সৰ্ব বেদান্ত সাৰঙে ভাগৱন মিশ্যতে তদ্গুৰু ৰাম তৃপ্তেশ্চ নন্যত্ৰ স্যাতৰতি। সকলো বেদৰ অধিকাৰী হৈছে মহাভাগৱত, সকলো বেদৰ সাৰ তত্ত্ব মহাভাগৱতত আছে। কাৰণে ভাগৱত যিয়ে শ্ৰৱণ কৰিব পাৰে, যিয়ে কীৰ্তন কৰিব পাৰে, তেওঁ আকৌ অন্য শাস্ত্ৰ পঢ়াৰ কোনো প্ৰয়োজন নাথাকে। যা হওক, এতিয়া আমাৰ খবৰো সময় হৈছে। আমি সবেই এতিয়া আপোনাৰ খবৰ মাজৰ পৰা বিদায় মাগিব বিচাৰিছোঁ। যিহেতু কাইলৈ আমাৰ খবৰ স্কুল আছে, যাব লাগিব কাইলৈ স্কুল। আৰু এটা কাইলৈ আমাৰ প্ৰেক্টিকেল এটা দিছে, সেই প্ৰেক্টিকেলটো মই কৰিবগৈ লাগিব, কৰাই নাই। কাইলৈ ৰাতিপুৱা সোনকালে উঠি কৰিব লাগিব। কাৰণে আৰু থাকিব মন গৈছে যদিও থাকিব পৰা নাই, কাৰণ যিহেতু কাইলৈ দায়িত্বভাগ আছে, স্কুল যোৱা দায়িত্বভাগ। কাৰণে পাছলৈ যদি কেতিয়াবা ওচৰে পাজৰে আহোঁ, আপোনাক সবেই যাব। কেইটামান টোপোলা বাৰু থাকি গ'লগৈ, আছে আৰু টোপোলা কেইটামান। এতিয়া আমাৰ খবৰ আসনলৈ আমি প্ৰভুজনাক আমন্ত্ৰণ জ্ঞাপন কৰিছোঁ। প্ৰভুজনে আহক, ব্ৰহ্ম আসন অলংকৃত কৰক। আৰু এই মহাভাগৱত শাস্ত্ৰ বা কীৰ্তন কৰোঁতে অনেক ভুল ক্ৰুটি হ'ব পাৰে। সমস্ত ভুল ক্ৰুটি আপোনাক সবে নিজ সন্তান বুলি জ্ঞান কৰি যাতে মাৰ্জনা প্ৰদান কৰে, সেয়ে আপোনাৰ খবৰ চৰণ কমলত ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ, মাৰ্জনা বিচাৰিছোঁ। তাৰপাছত আমাক পিছৰ পদে কি প্ৰকাশ কৰিছে আমি সবে পাঠৰ মাজলৈ আগবাঢ়িছোঁ। আৰু এইভাগে আমি কীৰ্তন কৰিয়ে আপোনাৰ খবৰ মাজৰ পৰা বিদায় লওঁ। কৃষ্ণ। হে প্ৰকৃতি পুৰুষ দুইৰো এৰা এৰি নাই অন্য আশ্ৰয়
কৰিছে এক ঠাই নাহি ভিন্ন ভাব যেন জলর প্রকৃতি পুৰুষ দুইৰু সেহি পতন মুক্ত হেৰ কদাচিতু দেখি কোন জন তাৰো পুনো সংসাৰ হুবায় উৎপন্ন এতে কেলু কৰ মুখ্য কেন মতে ইটো মোৰ সংশয় সিদিও কৃপা কৃষ্ণ পুৰুষ প্ৰকৃতিৰ বিবেকেৰে মুখৰিত বৰ্ণন কপিলব দতিয়াবে শুনিও কৱাই প্ৰকৃতিৰ সম্বন্ধ মাত্ৰ বন্ধ হে তুক নাই কিন্তু গুণ বৃদ্ধি কৰি আসক্ত আসক্তি গুচিলে জীৱ মুকুতি পায় এতেকে সাধন কহো শুনা